মিউজিক এয়া লাহে লাহে কৰিব দেই কালি নিশাই বন্ধা যে নিয়ৰ টান হৈ আছে এয়া আমাৰ গোহাঁই ছাৰলৈ দিলীপ বৰগোহাঁই ছাৰলৈ মনত পৰিছে এই অঞ্চলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ খগেন বৰুৱা ছাৰলৈ মনত পৰিছে গৌৰীসাগৰৰ নিবাস জিলা সাহিত্য সভাৰ বিভিন্ন সময়ত দায়িত্ব বহন কৰা বিভিন্ন সময়ত সাহিত্য সাধক হিচাপে কৰ্মী হিচাপে কাম কৰি যোৱা বহু সাহিত্যিক আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি গৈছে এই শুভক্ষণতে তেখেতলোকলৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতলোকৰ আত্মাই সদ্গতি পাওঁ তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সফল ৰূপায়ণ হওক সফলভাৱে সমাপ্ত হওক তাকে কামনা কৰি মোৰ চমুৱাই কথাৰ গ্ৰহণ কৰিব আজি এই বৃহৎ পবিত্ৰ অনুষ্ঠানটি সঁচাকৈ সৌভাগ্য বুলি যিদৰে ভাবিছোঁ নিজে কিমান যোগ্য সেয়া মই ক'ব নোৱাৰোঁ সঁচা অন্তৰে ভাল পাওঁ সাহিত্য সভা সংগঠন ভাল পাওঁ মানুহৰ লগত কাম কৰি ভাল পাওঁ সেইবাবেই আহোঁ আজি এই অনুষ্ঠানটোৰ এই পৰিস্থিতিত আমি এই সন্মুখত থিয় হৈ আমি যিখিনি কৰিছোঁ তাৰ বাবে আজি হ'ব পাৰিছোঁ এই কৰ্মখিনি আমি কৰিবলৈ আমি পাৰিছোঁ ভাগ্যত সকলো আহিব লাগে অসম সাহিত্য সভা আমাৰ সভা আমি আহিব লাগে আমি অসমীয়া মানুহক ভাল পাই আমি সকলো আগবাঢ়ি আহিব লাগে কিয় নাহে কোনোবাই যদি ঠেহ পাতে বোলে মই আৰু মই আজি কিবা এটা কৰিবলৈ মোক মাতিছে বা মই নাচিবলৈ আহিছোঁ গাবলৈ আহিছোঁ অধিৱেশনৰ উপলক্ষে আয়োজিত কৰা পতাকা উত্তোলন অনুষ্ঠানত উপস্থিত শিৱসাগৰ জিলা সাহিত্য সভাৰ মাননীয় উপসভাপতি ডাঙৰীয়া সম্পাদক প্ৰমুখ সদস্যসকল আদৰণি সমিতিৰ সভাপতি শ্ৰদ্ধাৰ প্ৰশান্ত কুমাৰ চুতীয়া ডাঙৰীয়া সম্পাদক মনোজ কুমাৰ গগৈ প্ৰমুখে শাখা সমিতিৰো সভাপতি সম্পাদক তথা আজি অসম সংগীত পৰিৱেশন কৰা সংগীত শিল্পীসকল